গোসাইগাঁও সমষ্টিত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 14,018 গৰাকী আই মাতৃক আমি 10,000 টকাৰ চেক বিতৰণ কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখন অভিলাষী আঁচনি আছিল যে মহিলা সবলীকৰণৰ কাৰণে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ আই মাতৃক 10,000 টকাকৈ দিয়াৰ আঁচনি। এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ইতিমধ্যে অসমত প্ৰায় 40 লাখ মহিলাক এই আঁচনিৰ জৰিয়তে সামৰি উলিওৱাৰ পৰিকল্পনাই কাম আৰম্ভ কৰিছিল। ইতিমধ্যে প্ৰায় 50টা সমষ্টিৰ প্ৰায় 20 লাখ মহিলাক আমি এই আঁচনিৰ ধন মোকলাই দিলোঁ আৰু আজি গোসাইগাঁৱতো একেলগে 14,018 গৰাকী আই মাতৃক আমি 10,000 টকাকৈ দিলোঁ। আমি আশা ৰাখোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিৰ জৰিয়তে সকলো আই মাতৃ অৰ্থনৈতিকভাৱে সবল হ'ব আৰু তেখেতসকলে নিজৰ ব্যৱসায়সমূহ আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। মই BTC প্ৰধান হাগ্ৰামা মহিলা আয়োগক ধন্যবাদ জ্ঞাপন কৰিম যে এই সকলো প্ৰক্ৰিয়াতে তেখেতৰ সহযোগিতা তেখেতৰ উৎসাহৰ কাৰণে আমি এই কামখিনি সফল কৰিবলৈ সক্ষম হৈছোঁ। যোৱা নিৰ্বাচনত BTC নিৰ্বাচনৰ কাৰণে এই কামখিনি আমাৰ ৰৈ আছিল আৰু নিৰ্বাচনৰ পিছতে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ একান্ত সহযোগিতাৰ কাৰণে আমি এই কামখিনি অতি সোনকালে কৰিব পাৰিছোঁ। যোৱা 5 তাৰিখে আমি তামোলপুৰত আৰম্ভ কৰিলোঁ, আজি গোসাইগাঁৱত দিলোঁ আৰু অহা 17 তাৰিখে আমি দতমাত দিম। এনেকৈ পৰ্যায়ক্ৰমে জানুৱাৰী মাহৰ ভিতৰত BTCৰ 15টা সমষ্টিতে আমি সকলো মহিলা উদ্যমিতা আঁচনিৰ ধন মোকলাই দিম।